Hi friend, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক চেপন দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আচলতে আমাৰ কলেজত ৰেজিষ্ট্ৰেশ্যন চলি আছে। সেইবোৰ নেদেখাওঁগৈ বাৰু। মই আজি আপোনালোকক চেপন দেখাম। তো বজাৰ দেখাম। দেওবাৰে বজাৰ বহে তাত। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ লগৰ দুটামান যাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক গৈ আছোঁ, পকা ৰাস্তা পামগৈ এতিয়া আৰু লগৰটো আহিব এতিয়া। ইয়াত পকা ৰাস্তা আছে, বলক। গৈ আছোঁ এতিয়া। মতা কুকুৰা তিনিআলি পালোহি। আৰু এইখন হৈছে আমি পঢ়ি যোৱা, মই হাইস্কুল ইয়াত পঢ়িছিলোঁ। হলগুৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় হয় এইখন। বহুত মনত পৰে, আকৌ পুনৰ এবাৰ এইখনত পঢ়িবলৈ বৰ মন যায়। এইটো আছিলে ডাকঘৰ, এতিয়াতো ডাকঘৰ তেনেকৈ ব্যৱহাৰ নহয়। এতিয়া এইডোখৰ আমতল বুলি কয়, আমি আমতল পালোহি আৰু এতিয়া এখন দলং পাম। এইখন দিৰৈ দলং বুলি কয়। দিৰৈ দলং হয় এইখন, দিৰৈ দলং। আজি মই আপোনালোকক চেপন দেখাম বুলি কৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন হৈছে আমাৰ দিৰৈ দলংখন। পাইছোঁহি আৰু অৱশেষত চেপন। এইটো হৈছে চেপন নামঘৰ আৰু এইটো হৈছে চেপনৰ তেল ডিপুটো। ইয়াতে সকলোৱে তেল ভৰায়। তাৰপাছত এইবোৰ দোকান আছে সকলো, আৰু এইফালে সোণাৰী যায় আৰু এইটো হৈছে ট্ৰেইনালি। এইখনেই হৈছে চেপন। দেওবাৰে ইয়াত বজাৰ বহে ডাঙৰ। আমাৰ ঘৰৰ পৰা কমেও 9 কিলোমিটাৰমান হ'ব চেপনলৈ। সকলো ধৰণৰ বস্তু পায় ইয়াত। আৰু এইখন হৈছে দলং। এতিয়া আমি হাইৰোডলৈ গৈ আছোঁ। এইটো হৈছে লাচিত বৰফুকনৰ মূৰ্তিটো, আৰু আছে ইয়াত হস্পিটেল সকলো আছে। তাৰপাছত এইফালে যায় শিৱসাগৰ আৰু মৰাণ। এইফালে যায় শিৱসাগৰ। আমি যোনফালে আহিছোঁ এইফালে শিৱসাগৰলৈ 32 কিলোমিটাৰ, আৰু ইটো ৰাস্তা আছে ইটোলৈ মৰাণ যায়। মৰাণ 9 কিলোমিটাৰ হয়। এতিয়া আমি চেপন কলেজলৈ গৈ আছোঁ বাৰু। মই কৈছিলোঁ যে আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কাম চলি আছে, মই ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গৈ আছোঁ। লগতে ভ্লগছ এটা বনাই দিলোঁ আৰু চেপন কলেজখন নেদেখাওঁ মই আপোনালোকক, মাত্ৰ এইফালে চেপন কলেজ, আৰু এইফালে সকলো যায়। যোৰহাট, শিৱসাগৰ, গুৱাহাটী সকলো সেইফালে যায়। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি। দেখালোঁ মই আপোনালোকক চেপন, আৰু ইমানকৈ ক'লোঁ। ভাল লাগিলে লাইক এটা কৰি দিব মোৰ ভিডিঅ'টো, আৰু বহুদিন ভিডিঅ' দিব পৰা নাই বাৰু। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব।